চাকৰি বিচৰাটো এটা কঠিন কাম আমি সকলোৱে চাকৰিৰ কাৰণে হাবথিৰিক হ'ব লগা হয় চাকৰিৰ কাৰণে বহুত এপ্লাই কৰোঁ কিন্তু ইণ্টাৰভিউৰ কাৰণে কল নাহে আমি সকলোৱে ভাৰতৰ naukri.com ব্যৱহাৰ কৰোঁ চাকৰি বিচাৰিবৰ কাৰণে বা এপ্লাই কৰিবৰ কাৰণে কিন্তু বহুতে নাজানে naukri.com কেনেকৈ ব্যৱহাৰ কৰিব লাগে সো এই ভিডিঅ'টোত মই naukri.com কেনেকৈ প্ৰফাইল আপডেট কৰিব প্ৰফাইল বনাব লাগে কি কথা মন কৰিব লাগে সেই বিষয়ে বহলভাৱে আলোচনা কৰিম মই শিওৰ আপুনি এই ভিডিঅ'টো ডিসকাস কৰা কথাখিনি যদি ভালদৰে ব্যৱহাৰ কৰে আপোনাৰ ইন্টাৰভিউ কাৰণে কল আহিব মই নিজে এই কথাখিনি ব্যৱহাৰ কৰিছো আৰু সুফল পাইছো প্ৰথমতে মই naukri.com ৱেবছাইটটো খুলি লৈছো naukri.com ৱেবছাইটটো আছে এপো আছে আপুনি এপটো গৈ পেলাই তাৰ পৰা ৰেজিষ্টাৰ কৰিব পাৰে আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰ অথবা ইমেইল আইডি দি কৰিব পাৰে এতিয়া মই অলৰেডি মোৰ naukri.com প্ৰফাইল আছে সো মই নিজৰ প্ৰফাইলত গৈছো সো প্ৰথম কথা হৈছে naukri.com আপোনাৰ যেতিয়া প্ৰফাইলটো হয় তেতিয়া 100% কমপ্লিট কৰিব তো 100% কমপ্লিট কৰিবৰ কাৰণে আপুনি যিখিনি ম্যান্ডেটৰি ডিটেইলছ সেইখিনি শিওৰকে ভৰাব লাগিব তো মই যদি ইয়াত যাওঁ এডিট প্ৰফাইলত যাওঁ আপুনি কি কৰিব লাগিব প্ৰথমতে ইয়াত এই সেকশনৰ বেসিক ডিটেইলছ খিনি দেখাগে আপুনি নিজৰ ইমেইল আইডি মোবাইল নম্বৰ আপুনি কোবাত যদি কাম কৰি আছে সেইখিনি ডিটেইলছ ইয়াত আহিব তো এইখিনি আছে বেসিক ডিটেইলছ আৰু মোবাইল নম্বৰ আৰু ইমেইল আইডিটো ভেৰিফাই কৰি দিব ওটিপি আহিব তেতিয়া আপুনি হেতু ভেৰিফাই কৰি দিব তাৰপিছত সেকেন্ড ইম্পৰ্টেন্ট সেকশন হৈছে ৰিজিউম ইয়াত নিজৰ ৰিজিউমখন আপলোড কৰিব থাৰ্ড ইম্পৰ্টেন্ট ৰিজিউম হেডলাইনছ কি স্কিলছ এমপ্লয়মেন্ট আপুনি যদি আগতে কাম কৰি আছে তে এমপ্লয়মেন্ট হিষ্ট্ৰি কি কোম্পানীৰ কাম কৰিছে সেইখিনি ইয়াত ভৰাব তাৰপিছত এডুকেশন ডিটেইলছ স্কিলছ আৰু প্ৰফাইল সামাৰি এইকেইটা ইম্পৰ্টেন্ট আছে এই যোনকেইটা ইয়াত দেখাইছে সেইকেইটা ইম্পৰ্টেন্ট হৈছে আৰু এইখিনি আপুনি যদি সম্পূৰ্ণকে ভৰাই আপোনাৰ প্ৰফাইলটো 100% কমপ্লিট হ'ব ইয়াত ফটোখনো শিওৰ আপলোড কৰিব লাগিব তেতিয়া আপোনাৰ প্ৰফাইলটো 100% কমপ্লিট হ'ব তো আপুনি এইটো কথা মনত ৰাখিব আপোনাৰ যোনটো প্ৰফাইল হয়তো 100% কমপ্লিট হয় কাৰণ যদি 100% কমপ্লিট নহয় এইচআৰ সকলে আপোনাৰ প্ৰফাইলটো বিচাৰি নাপাব বা এই naukri.com প্ৰফাইলটো ওপৰত নেদেখাব তেতিয়া আপোনাৰ যদি প্ৰফাইলটো ওপৰত নেদেখায় তেতিয়া ইন্টাৰভিউ কাৰণে কল ইমান নাহিব তাৰ পিছত এতিয়া আহো এটো হৈছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে এতিয়া মোস্ট ইম্পৰ্টেন্ট সেকশন হৈছে ৰিজিউম হেডলাইন আৰু কি স্কিল সেকশন এই দুটা স্কিল সেকশন তো আপুনি ইয়াত কি ভৰাব ইয়াত কি স্কিলছ আৰু ৰিজিউম হেডলাইনত ইয়াত আহে আপোনাৰ যোনটো কিৱৰ্ডছ বুলি কোৱা হয় হখিনি আহে কিৱৰ্ডছ সো কোনোবা এটা চাকৰিৰ কাৰণে কি স্কিল লাগে তিনি চাৰিটা প্ৰধানটো স্কিল লাগে হেকেটা ইয়াত আপুনি কি ৰিজিউম হেডলাইন আৰু কি স্কিলত ইয়াত এন্টাৰ কৰিব তো এইখিনি যদি আপোনাৰ যদি চাকৰিটো হয়তে এতিয়া মেচ হয় তেতিয়াহে আপোনাক এইচআৰ জনে কল কৰিব তো আপুনি ধৰি লওক নেজানে আপুনি ইয়াত কি স্কিল আপুনি ধৰি লওক বেংকত চাকৰি কৰে আৰু ধৰি লওক ব্ৰাঞ্চ বেংকত চাকৰি কৰে আপুনি কি ইয়াত কি ভৰাব কি স্কিল আছে আপোনাৰ হেখিনি আপুনি ভৰালে কোড গম পাব হেতু মই দেখুৱাম এতিয়া তো এইটো কাৰণে naukri.com ৰ ৱেবছাইটত আপুনি যদি এই টুল সেকশনত গৈ স্কিল ট্ৰেন্ডছত যায় তাত আপুনি যদি তললৈ যায় আৰু ধৰি লওক আপুনি বেংকৰ চাকৰি বিচাৰি আছে আপুনি ইয়াত গৈ প্লাই BFSI ইনভেষ্টমেন্ট ইয়াত গৈ প্লাই আপুনি ধৰি লওক বেংকৰ সেলছৰ কাৰণে বিচাৰিছে তেতিয়া আপুনি নিজৰ কি স্কিলছ আছে ধৰি লওক সেলছ ৰিলেশনশিপ মেনেজাৰ ইনস্যুৰেন্স কাসা বিজনেস এনালিসিস বেংকিং আপুনি ইয়াৰ পৰা টপ যিখিনি স্কিল আছে সেইখিনি কপি কৰি ইয়াত এই কি স্কিল সেকশনত ভৰাই দিব এইটো হৈছে তেতিয়া আপুনি ধৰি লওক কোনোবা এটা চাকৰি আহে তেতিয়া সেই স্কিলটোৰ হতে আপোনাৰ যোনটো সেই চাকৰি স্কিলটো হতে ইয়াত আপোনাৰ ভৰা স্কিলটো হতে মেচ হলে আপোনাৰ ইন্টাৰভিউ কল আহিব হে একে ধৰণে সেই স্কিলখিনি ধৰি লওক আপুনি বেংক প্ৰফেশনাল উইথ 2 ইয়াৰ্স অফ এক্সপেৰিয়েন্স স্কিলড ইন ইয়াত কি স্কিল সিমিলাৰ ধৰণৰ স্কিলখিনি ইয়াতে এন্টাৰ কৰি দিব তো এটো কেনেকৈ কাম কৰে ধৰি লওক আপুনি চাকৰি এটা বিচাৰি আছে মই ধৰি লওক মই এতিয়া বেংকৰ চাকৰি এটাই চাও বেংকৰ চাকৰি এটা যদি চাও মই ইয়াত ওকে ধৰি লওক মই আইচিআইচিআই বেংকৰ চাকৰি এটা চাও বেংকিং অপাৰেশন বেংকিং সেলছ বুলি চাইছো বেংকিং সেলছ এণ্ড সেলছ সাৰ্ভিসেস তো ইয়াত কি স্কিল লাগে মই যদি চাও বিজনেস ওকে এটো নহয়
তো যিকোনো চাকৰিতে গৈ পেলাই আপুনি চাব পাৰে এইটো ধৰি লওক এইকেইটা হৈছে প্ৰধানটো স্কিল এইকেইটা যদি স্কিল যদি আপোনাৰ প্ৰফাইলত থাকে বা আপোনাৰ স্কিল ছেকশ্যনত থাকে অথবা প্ৰফাইল ছেকশ্যনত থাকে তেতিয়া অথবা ৰিজিউম ছেকশ্যনত থাকে তেতিয়া আপুনি এই স্কিল কেইটা যদি আপোনাৰ থাকে তেতিয়া আপোনাৰ এই চাকৰিটোৰ কাৰণে আপোনাৰ এলিজিবল দেখাব আপোনাৰ HR সকলে আপোনাক বিচাৰি পাব তেতিয়া আপুনিও যদি এপ্লাই কৰে আপুনি শ্বৰ্টলিষ্টেড হোৱাৰ চান্স বাঢ়ি যায় তো এইটো হৈছে সকলোতকৈ ইম্পৰ্টেণ্ট কথা আপোনাৰ যোনটো স্কিল ছেকশ্যন আছে হয়তো স্কিল ছেকশ্যন আছে হয়তো আপোনাৰ হয়তো মেটচ কৰাব ইয়াত সকলো ইণ্ডাষ্ট্ৰিৰ কাৰণে স্কিল আছে আপুনি যদি চাই ডিপাৰ্টমেণ্ট ৱাইজো আছে আপুনি ধৰি লওক কাষ্টমাৰ ছাৰ্ভিচত আছে কাষ্টমাৰ ছাৰ্ভিচত কি লাগে কাষ্টমাৰ ছাৰ্ভিচত ইণ্টাৰনেশ্যনেল BPO টিম লিডিং অপাৰেশ্যন টেকনিকেলি টেলিকলিং এইখিনি স্কিল অন্য অথবা আপুনি যদি ছফ্টৱেৰ ডেভেলপমেণ্টত যায় ইঞ্জিনিয়াৰিং ছফ্টৱেৰ ডেভেলপমেণ্ট আৰু কি লেংগুৱেজ বৰ্তমান সকলোতকৈ হাই ট্ৰেণ্ডছত আছে আৰু কিখিনি থাকিলে আপোনাৰ প্ৰফাইলটো শ্বৰ্টলিষ্টেড হোৱাৰ বাঢ়ি যাব সেইখিনি ইয়াৰ পৰাই উঠাব পাৰে তো এইখিনি ইয়াৰ পৰা 10-15টা যোনখিনি স্কিলছ আছে ইয়াত লিমিট থাকে আপোনাৰ 140টা নে কি কেৰেক্টাৰ ভৰাব পাৰে সেইখিনিৰ ভিতৰতে আপুনি দিব তো সেই একেখিনি আপুনি ৰিজিউম হেডলাইনটোত ভৰাব তাৰপিছত এমপ্লয়মেণ্ট ছেকশ্যনত আপুনি নিজৰ এমপ্লয়মেণ্ট কি আছে সেইখিনি এণ্টাৰ কৰিব তো এইখিনি কৰিলে আপোনাৰ যোনটো কিৱৰ্ডছ যেতিয়া মেটচ হ'ব তেতিয়া আপোনাৰ চাকৰিৰ কাৰণে চিয়'ৰ ইণ্টাৰভিউ কল আহিব তাৰপিছত আৰু এটা থাৰ্ড ইম্পৰ্টেণ্ট কথা হৈছে যোনটো হৈছে আপোনাৰ যোনটো প্ৰফাইল হয় সেইটো ৰেগুলাৰলি আপডেট কৰিব পাৰে যিমান মানে ৰেগুলাৰলি আপডেট কৰিব পাৰে সিমান ৰেগুলাৰলি আপডেট কৰিব দুদিনৰ মূৰেতো চিয়'ৰ আপডেট কৰিব তো বা এদিনৰ মইতো কেতিয়াবা সদায় আপডেট কৰি দিওঁ তো আপুনি যদি চাই ইয়াত কেনেকৈ জাষ্ট আপডেট কৰিবৰ কাৰণে কি ভাবিব তো আপুনি এনেকুৱা কৰিব পাৰে ৰিজিউমখন ৰিআপলোড কৰি দিব পাৰে বা অথবা কিৱৰ্ডছ ৰিজিউম হেডলাইনছটো যদি কিবা এটা ইয়াৰ পৰা আঁতৰাই নতুন এটা এড কৰি দিব পাৰে সেনেকুৱা কৰি পেলাই যেতিয়া আপডেট কৰিব তেতিয়া নতুন আপডেট হৈ যাব অথবা ৰিজিউমখন আপুনি আগৰ ৰিজিউমখন ডিলিট কৰি পেলাই নতুন এখন সেই একেখন ৰিজিউমে ৰিআপলোড কৰি দিব তেতিয়া প্ৰফাইলটো 100% ৰিফ্ৰেছ হৈ থাকিব তো ৰিফ্ৰেছ হৈ থাকিলে কি হয় যেতিয়া HR এজনে আপোনাৰ কোনোবা এটা চাকৰিৰ কাৰণে কেণ্ডিডেট বিচাৰে আপোনাৰ ৰিজিউমখন ওপৰতে আহিব ওপৰত আহিলে তেওঁ সেই শ্বৰ্টলিষ্ট কৰাৰ চান্সেছটো বাঢ়ি যায় তো এইকেইটা হৈছে সকলোতকৈ ইম্পৰ্টেণ্ট কথা প্ৰথম কথা প্ৰফাইল ছেকশ্যনটো 100% কমপ্লিট ৰাখিব দ্বিতীয় কথাটো কিৱৰ্ডছখিনি মেটচ কৰাব যিখিনি মই স্কিল ট্ৰেণ্ডছত দেখাইছোঁ সেইখিনিৰ পৰা চাই পেলাই আপুনি কি স্কিলছ আছে সেইখিনি আপোনাৰ কি স্কিলছ আছে তাৰ পৰা টপ স্কিল আপুনি প্ৰফাইলত মেনশ্যন কৰিব তৃতীয়টো কথা হৈছে যোনটো আপোনাৰ যোনটো প্ৰফাইলটো ৰেগুলাৰলি আপডেট কৰি থাকিব দুদিনৰ মূৰে চিয়'ৰ কৰিব তাতকৈ সোনকালে কৰিলেও ভাল হয় তো আপুনি যদি এই কথাখিনি ফ'ল' কৰে মই চিয়'ৰ আপোনাৰ ইণ্টাৰভিউৰ কাৰণে কল আহিব ধন্যবাদ